মই এনেকুৱা অনুভৱ কৰিছিলোঁ যেন সি মোক পাবৰ বাবে ব্যাকুল হৈ পৰিছে। লাহে লাহে খুব ধুনীয়াকৈ বুজি উঠিছিলোঁ তাৰ মনৰ ভাৱ। দুপৰীয়া সময় আছিল, মই মোৰ ৰুমত শুই আছিলোঁ। তেনেকুৱাতে সি মোৰ ৰুমলৈ সোমাই আহিল আৰু ক'বলৈ ধৰিলে, বৌ, মই আৰু সহ্য কৰিব পৰা নাই, মোৰ ধৈৰ্য হেৰাই গৈছে। তোমাক যিদিন ধৰি দেখিছোঁ সেইদিন ধৰি মই তোমাৰ প্ৰেমত পাগলৰ দৰে হৈ পৰিছোঁ। তোমাক মই মোৰ কৰি পাব বিচাৰোঁ। যদি তুমি মোৰ হোৱা, মই ৰাণীৰ দৰে ৰাখিম তোমাক। মাথো মোৰ হোৱা আৰু মোক সুখী কৰা। এই বুলি কৈ সি, নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম প্ৰিয়া। সেইদিনা ৰাতিপুৱা 5:45 হৈছিল। গোটেই বছৰটোৰ কষ্টৰ ফল আজি পৰীক্ষা দিবৰ বাবে ওলাই আহিছোঁ। যিটো পৰীক্ষাৰ বাবে দিনে ৰাতিয়ে বহুত কষ্ট কৰিছিলোঁ, কিন্তু আজি এই বিশেষ দিনটোত এনেকুৱা এটা ঘটনা ঘটিছিল যিটোৰ কল্পনা মই সপোনতো কৰা নাছিলোঁ। আজি ঘৰৰ পৰা ওলাই আহোঁতেই মোৰ বহুত দেৰি হৈছিল আৰু গাড়ীখনো মাজ ৰাস্তাতে পামচাৰ হ'ল। মই নিৰাশ হৈ ৰাস্তাৰ মাজতে মূৰে কপালে হাত দি বহি পৰিলোঁ। মোৰ হাতত মাত্ৰ 15 মিনিট সময় আছিল। এই 15 মিনিটত কলেজ গৈ নাপালে মোৰ জীৱনৰ সকলো কষ্ট অথলে যাব। মই ইফালে সিফালে চাই গাড়ীৰ অপেক্ষাত আছিলোঁ। তেনেতে এখন ৰিক্সা দেখা পালোঁ। 1 মিনিটো দেৰি নকৰি সেই ৰিক্সাখন ৰখালোঁ আৰু ক'লোঁ, দাদা, মোক কলেজত থৈ আহিবগৈনে? মোৰ এটা বছৰৰ কষ্ট, আজি এই পৰীক্ষা, ই মোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। আপোনাক যিমান পইচা লাগে মই সিমান পইচা দিম, মাত্ৰ মোক 10 মিনিটত কলেজ পোৱাই দিয়া। মোৰ কথা শুনি প্ৰথমে হয়তো আকাশ মানে ৰিক্সাৱালাটোৰ নাম তাৰ মনত লোভ জাগ্ৰত হৈছিল, কিন্তু খন্তেক ভাবি সি লোভ সামৰি শান্ত হৈ ক'লে, নালাগে মোক পইচা, সময়ৰ মূল্য কিমান সেয়া মই বুজি পাওঁ। তুমি বহা, মই কলেজ পোৱাই দিম সোনকালেই। আকাশে জোৰেৰে পেডেল মাৰিব ধৰিলে আৰু অলপ পিছত ৰিক্সা গৈ প্ৰিয়াৰ কলেজৰ মুখত ৰলগৈ। ৰিক্সাখন ৰখাই আকাশে ক'লে, যোৱা, তোমাৰ হাতত মাত্ৰ 2 মিনিট সময় আছে। প্ৰিয়া লৰালৰিকৈ নামি 500 টকীয়া নোট এটা আগবঢ়াই দিয়ে আৰু কয়, এইটো লোৱা আৰু তুমি ইয়াতেই ৰৈ থাকিবা। মই পৰীক্ষা দি আহি আছোঁ। মোক ঘৰত থৈ আহিবগৈ লাগিব। এই বুলি কৈ তাই পৰীক্ষা হললৈ সোমাই যায়। 2 ঘণ্টাৰ পিছত তাই পৰীক্ষা দি আনন্দ মনে ওলাই আহিল। আহি তাই দেখিলে আকাশ তাতেই ৰৈ আছে। আৰে, তুমি এতিয়াও ৰৈয়ে আছা? তুমি ৰ'বলৈ কৈছিলা নহয়, আকাশে তপৰাই উত্তৰ দিলে। তেনেতে প্ৰিয়াৰ 2 বান্ধৱী আশা আৰু তৃষ্ণা আহি তাইৰ ওচৰতে ৰলহি। প্ৰিয়াৰ লগত দুয়োজনীয়ে বিদেশত একেলগেই পঢ়িছিল। প্ৰিয়াক ঠাট্টা কৰি ক'লে, আৰে প্ৰিয়া, তই আজি মাৰ্চিডিছত আহিলি নেকি? নে ৰিক্সাৰ টপ মডেলত আহিলি? আৰু লগতে ক'লে, ৰিক্সাৱালাটো বহুত ধুনীয়া, তোৰ নতুন বয়ফ্ৰেণ্ড নেকি? দুয়োজনীয়ে প্ৰিয়াক ঠাট্টা কৰি থকা সৰকা কৰিব ধৰিলে। তাহাত দুয়োজনীৰ কথা শুনি প্ৰিয়াৰ বহুত খং উঠিছিল। তাই ক'লে, মোক চম্ভালি কথা কবি। আকাশৰ মুখ ৰঙা চিঙা পৰি গৈছিল কথাবোৰ শুনি। লাজ অপমানত তাৰ মুখৰ মাত সৰি গৈছিল। প্ৰিয়াই আকাশৰ ফালে চাই তাৰ অসহায় মুখখন দেখি ক'লে, আকাশ, মই ক্ষমা বিচাৰিছোঁ। মোৰ বান্ধৱীৰ হৈ ক্ষমা কৰি দিবা। একো নাই, মই এইবোৰ কথা ধৰি নাথাকোঁ। সি মনতে ভাবিলে, টকাৰ বাবেই কি কি যে শুনিব লগা হয়। ব'লা, তোমাক ঘৰত থৈ আহোঁ। প্ৰিয়া একো নামাতি মনে মনে বহি ল'লে। ৰাস্তাত গৈ থাকোঁতে তাই আকাশক ক'লে, তুমি বহুত ভাল মনৰ মানুহ। কি কাম কৰা তুমি? তোমাক দেখি মোৰ এনেকুৱা অনুমান হৈছে যে তুমি পঢ়া শুনা শিক্ষিত ল'ৰা, যেন উপায়বিহীন হৈহে এই কাম কৰিছা। আকাশে ক'লে, ভাগ্যৰ খেলা বহুত ভয়ংকৰ, ক'ৰ পৰা ক'লৈ নিয়ে ভাগ্যই সেয়া বুজি পোৱা টান। সকলো ভাগ্যৰেই খেল, নহ'লে মই আজি এই পৰিস্থিতিত নাথাকিলোহেঁতেন। মই কলেজত ড্ৰপ আউট আছিলোঁ। মোৰ সপোন আছিল এটা লজিষ্টিক কোম্পানী খোলাৰ, কিন্তু দেউতাৰ গা বহুত বেয়া হৈ গ'ল। গোটেই টকা দেউতাৰ চিকিৎসা কৰোঁতেই শেষ হ'ল। তাৰ উপৰিও বহুত ধাৰ লাগিল। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে মই উপায়বিহীন হৈ এই ৰিক্সাখন চলাবলৈ লওঁ, যাতে মা দেউতাক দুবেলা দুসাঁজ খুৱাই জীয়াই ৰাখিব পাৰোঁ। আৰু কমকৈ ধাৰবোৰ মাৰি আছোঁ। ৰিক্সাখনে মোক ধুনীয়াকৈ চলাই আছে হয়, কিন্তু প্ৰতিদিনেই মোৰ সপোনবোৰ চুৰমাৰ কৰি গৈ আছে আৰু লগতে মোৰ আত্মসন্মান শেষ কৰি দিছে। প্ৰিয়া একদম মৌন হৈ পৰিল কথাবোৰ শুনি। তাই বহুত দুখ লাগিছিল। আকাশে সুধিলে, তুমি কি পঢ়ি আছা? তাই ক'লে, মই যোৱা বছৰেই মাষ্টাৰ্ছ পূৰা কৰিছোঁ আৰু এতিয়া পাপাৰ বিজনেছ চম্ভালিম।
অ' হয় নেকি? তোমাৰ কপাল ৰাণীৰ কপালতকৈ কোনো গুণেই কম নহয়। দুয়ো মৃদু হাঁহিত বুৰ গৈছিল। কিছু সময়ৰ পাছত ৰিক্সা গৈ এটা বিশাল ঘৰৰ সন্মুখত ৰলগৈ, যিটো ঘৰৰ গেটখনেই 5 ষ্টাৰ হোটেলৰ গেটৰ দৰে আছিল। প্ৰিয়াই ক'লে, এইটোৱে মোৰ ঘৰ। সুৰক্ষা গাৰ্ডজনে চেলুট দিয়ে তাইক। এই সময়ত প্ৰিয়াৰ মাক দেউতাক ক'ৰবালৈ যাবৰ বাবে ওলাই আহিছিল। তাইক ৰিক্সাখনৰ পৰা নমা দেখি প্ৰিয়াৰ দেউতাক ৰক্তিম দুৱৰা আচৰিত হৈছিল, কাৰণ ইমান অভিজাত্য ঘৰৰ সন্তান হৈ ৰিক্সাত কিয় আহিছে তাই? দুৱৰাই সুধিলে, মাজনী তুমি ইমান দেৰি কৰিলানে? আৰু ৰিক্সাত আহিলা যে, তোমাৰ গাড়ী কি হ'ল? তেনেতে প্ৰিয়াৰ মাকে আকাশক দেখি সুধিলে, আৰে তুমি আকাশ নহয়নে? আমাৰ বন্ধু ৰামনাথৰ ল'ৰা। তুমি ইয়াত কি কৰি আছা? আকাশে ভবাই নাছিল যে এসময়ৰ দেউতাকৰ পুৰণি বন্ধু ৰক্তিম আংকুল এইদৰে চিনাকি ওলাবহি। সি অলপ অপ্ৰস্তুত আছিল হঠাৎ হোৱা পৰিস্থিতিৰ বাবে। সি লাহেকৈ সুধিলে, আংকুল ভালে আছেনে? দেউতাই প্ৰায়ে আপোনালোকৰ কথা কয়। ৰক্তিমে আকাশৰ এই অৱস্থা দেখি আৱেগিক হৈ সুধিলে, আকাশ এইবোৰ কি? আৰু তুমি ৰিক্সা কিয় চলাইছা? তোমাৰ দেউতাৰ বিজনেছ আৰু তোমাৰ পঢ়া শুনা কি হ'ল? প্ৰিয়াই অবাক লাগি মাথো কথাবোৰ শুনি গৈছিল। যিটো ল'ৰাক তাই এটা সাধাৰণ ৰিক্সাৱালা বুলি ভাবিছিল, সি দেখোন তাইৰ দেউতাকৰ পুৰণি বন্ধু ৰামনাথ আংকুলৰ ল'ৰা। প্ৰিয়াৰ মাক এটাক ভিতৰলৈ মাতি লৈ যায়। আকাশৰ লগত কথা পাতি প্ৰিয়াৰ মাক দেউতাকে জানিব পাৰিলে যে কেনেকৈ আকাশৰ দেউতাকৰ অসুখৰ চিকিৎসা কৰি কৰি সৰ্বশ্ৰান্ত হ'ল আকাশ, আৰু কেনেকৈ ধাৰত ডুব গৈ উপায়বিহীন হৈ পঢ়া শুনা সামৰি ৰিক্সা চলাই খাব লগা হৈছে। আকাশৰ কথাবোৰ শুনি ৰক্তিম দুৱৰা বহুত আৱেগিক হৈছিল। তেখেতে ক'লে, বছ আকাশ, আৰু দুখত থাকিব নালাগে তুমি, মই আছোঁ নহয়। কাইলৈ তুমি মোৰ অফিচলৈ আহিবা আৰু মেনেজাৰক লগ ধৰিবা। তোমাৰ সকলো ধাৰ মই মাৰি দিম আৰু মোৰ কোম্পানীতেই তুমি কাম কৰিবা। দুৱৰাৰ কথা শুনি আকাশে ক'লে, আংকুল মই আপোনাৰ এইখিনি কথাত চিৰকৃতজ্ঞ। আপুনি মোৰ দেউতাৰ ভাল বন্ধু আছিল। সেয়ে আমাৰ দুখ দেখি আপুনি সহ্য কৰিব পৰা নাই। মই ক্ষমা বিচাৰিছোঁ। আপুনি দিয়া পইচা মই নলওঁ, আৰু আপোনাৰ দয়াত মই চাকৰি কৰিব নোৱাৰোঁ। মিষ্টাৰ দুৱৰা আচৰিত হৈছিল আৰু সুধিলে, কিয় আকাশ? আংকুল মোৰ দেউতাই শিকাইছিল, যদি পৰি যোৱা নিজৰ কষ্টৰ সহায়ত উঠিবা। মই ৰিক্সা চলাব পাৰোঁ, কিন্তু কাৰোবাৰ দয়াত জীয়াই থাকিব নোৱাৰোঁ। মই ধাৰ নিজে কষ্ট কৰি মাৰিম। প্ৰিয়াই কথাবোৰ একান্ত মনে শুনি আছিল। তাই ভাবিব ধৰিলে, এই ল'ৰাটো টকাৰ অভাৱী হ'ব পাৰে, কিন্তু ই দেখোন আত্মসন্মানত ৰজা। ইয়াৰ মাজত কিবা এটা নিশ্চয় আছে। পিছদিনা তাই আকাশক লগ কৰিলে আৰু তাক ক'লে, আকাশ মোৰ ওপৰত আৰু এটা উপকাৰ কৰিবানে? তাইৰ কথা শুনি আকাশ অলপ আচৰিত হৈছিল। সি ক'লে, কোৱাচোন বাৰু আগতে। তাই ক'লে, চোৱা আকাশ, মোৰ ওচৰত সকলো আছে, টকা পইচা ডিগ্ৰী বাংলা, কিন্তু মই আজিলৈকে মনে বিচৰা এজন পাত্ৰ নাপালোঁ। তোমাৰ মাজত মই বিচাৰি থকা সেই পুৰুষজন পাইছোঁ। মই তোমাৰ লগত বিয়া হ'ব বিচাৰোঁ আকাশ। প্ৰিয়াৰ কথা শুনি আকাশ দুখোজ পিছুৱাই গ'ল। তাৰ মুখ খং আৰু বিশ্বাস অবিশ্বাসৰ দোমোজাত ৰঙা পৰি গৈছিল। সি ক'লে, এইবোৰ কি নাটক? নাটক নহয় আকাশ, মই সঁচাকৈয়ে কৈছোঁ। তোমাৰ আত্মসন্মান আৰু স্বাভিমানী গুণে মোক তোমাৰ ওচৰ চপাই আনিছে। আমাৰ বিয়া হৈ যাব আৰু মোৰ টকা পইচা এই সকলো তোমাৰ হৈ যাব। সেই টকাৰে তুমি তোমাৰ ব্যৱসায় কৰিব পাৰিবা। তাইৰ কথা শুনি আকাশে এটা দুখৰ হুমুনিয়াহ কাঢ়িলে আৰু ক'লে, প্ৰিয়া তেতিয়াহ'লে এই বিয়া হৈ থাকিব জানো? তুমি মোক দান কৰাহে হ'ব তোমাৰ সম্পত্তি। প্ৰিয়াই জুখি চাইছিল আকাশ প্ৰকৃততে টকাৰ লোভীয়া হয়নে, নে লোভ নথকাত নাটক কৰিছিল। আকাশে ক'লে, প্ৰিয়া তুমি তোমাৰ কাৰণে বেলেগ ল'ৰা বিচাৰি ল'বা। মই মোৰ আত্মসন্মান বিক্ৰী কৰিব নোৱাৰোঁ। এই বুলি কৈ সি যাবলৈ ল'লে। প্ৰিয়াই বুজি উঠিছিল যে আকাশ সঁচাকৈ এটা আত্মসন্মানী ল'ৰা। তাই ক'লে, ৰ'বা, বিয়া নাপাতা নালাগে বাৰু, কিন্তু পাৰ্টনাৰশ্বিপত কামটো কৰিব পাৰিবা নে এইদৰে ৰিক্সা চলাই চলাই মৰি যাবা? তাইৰ কথাত এইবাৰ আকাশ ভাবিবলৈ বাধ্য হ'ল, যেন কোনোবাই তাৰ শৰীৰত কাৰেণ্টহে লগাই দিছে। সি অলপ আচৰিত হোৱা দি ক'লে, তুমি বিদেশত পঢ়া ছোৱালী, মোৰ লগত পাৰ্টনাৰশ্বিপত বিজনেছ কৰিবানে? তাই ক'লে, অঁ কৰিম। নে তুমি হাৰি যাবা বুলি ভয় কৰিছা? আকাশৰ সন্মানত লগা দি লাগিছিল কথাবোৰ। সি ক'লে, ঠিক আছে, এইটো মোৰ জীৱনৰ প্ৰথম পৰীক্ষা হ'ব। এইদৰে দুয়োটাই ব্যৱসায় আৰম্ভ কৰে। এমাহৰ ভিতৰত খলকনি তুলিছিল চহৰখনত তাহাঁতৰ ব্যৱসায়ে। নাম ৰাখিছিল কোম্পানীটোৰ ইগল এক্সপ্ৰেছ। আকাশে গোটেই চহৰখনৰ সকলো ৰাস্তা চিনি পাইছিল।
সি গম পাইছিল কোনটো ৰাস্তাৰে গ'লে সোনকালে গ্ৰাহকক পোৱাই দিব পাৰি গন্তব্যস্থান। বিশ্বাসী ড্ৰাইভাৰ কেইজনমান লগত লৈ খুব ধুনীয়াকৈ বিজনেছ চলাই নিছিল। ইফালে প্ৰিয়াই খুব ধুনীয়া মেনেজমেণ্টেৰে পূৰ্ণ সহযোগ কৰিছিল তাক। দুয়োটাই বিশ্বাস আৰু ভৰসা সম্বল হিচাপে লৈ ইগল এক্সপ্ৰেছক আগুৱাই লৈ গৈছিল। আকাশ যি ৰিক্সা চলাই ফুৰিছিল আজি নিজৰ অফিচত মালিকৰ আসন শুৱনি কৰিব পৰা হ'ল। তাৰ তলত বহুত কৰ্মচাৰী এতিয়া। এদিন প্ৰিয়াই নিজৰ কেবিনত কাম কৰি আছিল। হঠাৎ আকাশ প্ৰিয়াৰ ওচৰলৈ আহি গ'ল। সেইদিনা আকাশ সেই গহীন গম্ভীৰ আকাশটো হৈ যোৱা নাছিল। ৰোমান্টিক এটা মন লৈ প্ৰিয়াক মাত লগালে। তাই আকাশৰ আজি এই ৰূপ দেখি অলপ আচৰিত হৈছিল। একেথিৰে আকাশলৈ চাই আছিল, কাৰণ হাতত এটা গোলাপ ফুলৰ থোপা লৈ মিঠা এটা হাঁহি মাৰি তাইক মাতিছিল। প্ৰিয়াই সুধিলে, আকাশ আজি ইমান ৰোমান্টিক মুডত যে, কথাটো কি? সি ক'বলৈ আৰম্ভ কৰিলে, প্ৰিয়া তুমি সঁচাকৈয়ে বহুত ভাল। আন ছোৱালীৰ দৰে তুমি অহংকাৰী নহয়। ইমান ধনী, ইমান সম্পত্তিৰ গৰাকী হৈও ইমান সৰল মনৰ গৰাকী কেনেকৈ হ'লা তুমি? প্ৰিয়া তুমি মোৰ ওপৰত বহুত উপকাৰ কৰিছা। মোক মেহনতি আৰু বিশ্বাসী হ'বলৈ তুমিয়ে শিকালা। আজি মই যি হৈছোঁ এয়া কেৱল তোমাৰ বাবেই। মোৰ ব্যৱসায়ত পাৰ্টনাৰ হৈ যিদৰে তুমি মোক সফল এজন বিজনেছমেন বনালা, ঠিক তেনেদৰে মোৰ জীৱনৰো পাৰ্টনাৰ হৈ জীৱনটো আগুৱাই নিয়াত সহযোগ কৰিবানে? এই বুলি কৈ ফুলৰ থোপাটো আগবঢ়াই দিয়ে। প্ৰিয়াৰ চকুত চকুলো বাগৰি আহিছিল। তাই আকাশক সাৱটি ধৰি ক'লে, ধন্যবাদ আকাশ, মোৰ প্ৰজেক্ট সফল কৰাৰ বাবে। বহুত ভাল পাওঁ তোমাক ময়ো। এমাহৰ পিছত ধুমধামেৰে দুয়োৰে বিয়া হৈ যায়। বন্ধু বান্ধৱীসকল, যেতিয়া এটা টেলেণ্টেড মাথা আৰু এখন পবিত্ৰ হৃদয় মিলি কাম কৰে, সফল হয়েই সকলো কামতে, কাৰণ তাত কোনো ধৰণৰ স্বাৰ্থ নাথাকে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।